Hey guys, welcome back to my YouTube channel. Kaile mor birthday ase to moi advance gift pai golo itia husbandor pra eya sap chocolate celebration chocolate edo moi chocolate khai bhal pao khebabe mane aru chocolate lover dike chocolate gift kori dile to advance mane gift ahi gol itia birthday karone khwa bostu dei ji নহক aru bhontie muk eta kurta gift korise setu dekham তাইও এডভান্স কে দিলে মোৰ বাৰ্থডে গিফ্ট এবাৰ সব এডভান্স কে পাইছোঁ মানে আৰু তো চাই থাকক ভিডিঅ'টো আজি হৈছে নেক্সট ডে তো আজি 11 অক্টোবৰ হয় আৰু আজি মোৰ বাৰ্থডে তো আজি মোৰ 19 বছৰ কমপ্লিট হ'ল হয়তো কিন্তু বহুতে বিশ্বাস নকৰিব পাৰে মোৰ 19 বছৰ বুলি কোৱা দেখি মই একচুৱেলি সৰুতে বিয়া হৈছিলোঁ সেইকাৰণে মানে বহুতে নাভাবিব পাৰে যে 19 বছৰ হৈছে বুলি বেছি হোৱা বুলি ভাবিব চাগে আৰু যিসকল মানে মোক সৰুৰে পৰাই লগ পাইছে মোৰ লগত সৰুৰে পৰা আছে আৰু মোৰ ফ্ৰেণ্ড সকলেহে বিশ্বাস কৰিব যে মোৰ 19 বছৰ হৈছে বুলি আৰু বহুতে মানে কয় মানে বহুত ডাঙৰ ডাঙৰ যেন লাগে আৰু কিবা কিবি মানে বহুত কথা কয় কি হৈছে নো ৰবাচোন আৰু সেইবাবে মানে কিয় ডিষ্টাৰ্ব কৰি আছা ন তুমি হাই কৈ দিয়া ফেলে হাই কৈ দিয়া নোকোৱা এইটো আমাৰ দুষ্ট ল'ৰাটো এহে কৰিছে এইটো হাই কৈ দিয়া তুমি দুষ্ট ল'ৰা হয় গুড বয় নহয় তুমি আৰু সেয়াই আৰু যি কি নহওক বেলেগে বিশ্বাস কৰক বা নকৰক যিটো এজ হয় সেইটোৱে আৰু যদি কোনোবাই আপোনালোকে যদি বিশ্বাস নকৰে তেনেহ'লে ডিষ্টাৰ্ব নকৰিবা পিটন দিম এনে কৈছোঁ দা এনে কৈছোঁ এনে আহা নব নালাগে নুনি বেয়া হৈ দিব ইয়া পৰি গ'লগে দেখিছানে কি কৰিবা এইটো নেংটা বেটা হৈছে মানুহ চিচি ক'ব এতিয়া তোমাক কি ষ্টাইল কান্দা ষ্টাইল কি এইটো ৰিচাবেট কান্দা আৰু ধুনীয়া অলপমান ডিষ্টাৰ্ব কৰি আছিলে বাৰু যি কি নহওক মই যদিও আপোনালোকে বিশ্বাস নকৰে মোৰ 2003 অক্টোবৰ 11 তাৰিখে জন্ম হৈছিলোঁ তে আপোনালোকেও হিচাপ কৰি ল'ব পাৰে কিমান বছৰ হৈছে তাৰপাছত মোক কথাটো কৈছোঁ কাৰণটো হৈছে বহুতে মানে বিশ্বাস নকৰে মোৰ 19 বছৰ হোৱা বুলি ক'লে এবাৰ কমপ্লিট হৈ গ'ল মোৰ 19 বছৰ অহা বছৰলৈ আকৌ 2020 কমপ্লিট হ'ব তো বহুতে বিশ্বাস নকৰে মই মানে সেইবাবে কৈ দিলোঁ হয়তো ক'ব পাৰে এনেই মিছা কথা কৈছে বুলি সেইটো কাৰণে মই কৈছোঁ যে মোৰ 19 হৈছে এজ আৰু 2003 জন্ম হৈছিলোঁ আৰু সেয়াই তো মানে এবাৰ বাৰ্থডে বুলি এডভান্সকৈ গিফ্ট পালোঁ যি কিয়ে নহওক বাৰু কালি হাজবেণ্ডে দিলে চকলেট গিফ্ট কৰিছে ন বেটা চকলেট খাইছে ৰাতিপুৱা বেটাইও খাইছে চকলেট খাইছে তো চকলেট গিফ্ট কৰিলে চকলেট খাই ভাল পাওঁ বাবে মই চকলেট খুবেই বেছি ভাল পাওঁ আৰু নেক্সট মোক ভণ্টিয়ে এটা কুৰ্তা গিফ্ট কৰিছে তাই পূজাত আহোঁতেই গিফ্ট কৰিছিল কুৰ্তাটো মোক আৰু এদিন পিন্ধিছোঁ মই তাই যি নহওক তাই নিজৰ ইনকাম দি কেনে দিছে সেইটোৱে আৰু বহুত তাই মানে নিজৰ পইচা খুলি দিছে তাই মোক কৈছে মোক ফাৰ্ষ্ট ইনকাম কৰা পইচা দিছোঁ ইনকাম মানে তেনেকুৱা একো নকৰে জাষ্ট এই চাদৰৰ দহি বটে তাৰপাছত আৰু গামোচা দহি বটে আৰু গামোচা দহি বটি কেনে পইচা পায় মোৰ কাৰণে কুৰ্তা এটা লৈছে কি হৈছে নো কুৰ্তা এটা লৈছে আকৌ দুষ্ট কৰি আছা তুমি হাই কৰি দিয়াচোন তুমি আজি হাই কৰা নাই গুড মৰ্ণিং কৈ দিয়া আকৌ কি হ'লনো কি হৈছেনো মই কুৰ্তাটো লৈ আহোঁগৈ চাই থাকক কুৰ্তাটো মই দেখাই আছোঁ ন হয়নে নহয় মাহী আপু দিছে যে মাক যে তো থেংক ইউ ছ' মাছ ফৰ মাই হাজবেণ্ড এণ্ড মাই লাভলি ছিষ্টাৰ মই বহুতে বেছি ভাল পাইছোঁ যে মোৰ ভণ্টিয়ে মোক এটা গিফ্ট কৰিছে সেইবাবে মই বহুতে বেছি হেপ্পী সেইবাবে মই দুইটাকে থেংক ইউ কৈছোঁ মোৰ ভণ্টি মোৰ ফালৰ পৰা থেংক ইউ আৰু হাজবেণ্ডকো থেংক ইউ মোৰ ফালৰ পৰা
কুৰ্তাটো হ'ল এইটো লাইট পিংক কালাৰত হয়, ভাল লাগিছে আৰু পিন্ধিবলৈ খুব আৰামদায়ক হয় এইটো কুৰ্তাটো। তাই চাইজ নেজানে কি কৰিছে, তাই চাইজ নেজানে কি কৰিছে, ডাবল এক্সেল লৈ আহিছে। মোৰ গাতনো ডাবল এক্সেল খাবনে, মই এল চাইজটো আনিলে ঠেকি কেনে পিন্ধিব লাগে, চিলাই ল'ব লাগে, আৰু তাই এতিয়া ডাবল এক্সেল চাইজৰ লৈ আহিছে। ইমান ক'ৰবাত চিলাবলগীয়া হৈছে মানে কৈছোঁ আৰু মই, বহুত ডাঙৰ হয় কুৰ্তাটো। দেখিছে হ'ব বাছ, দেখিলে থৈ দিয়া, এইফালে থৈ দিয়া এতিয়া যোৱা। দেখিছে অঁ হ'ব এতিয়া এইখিনিত থৈ দিয়া, যোৱা হ'ব যি কি নহওক অইনবাৰতকৈ এবাৰ মোৰ মনটো হেপী, আজি মানে বহুত হেপী হৈ আছে মনটো। হেপী কিয়নো মানে ৰাতিটো হাজবেণ্ডে উইচ কৰিলে বাৰু আধা ৰাতি উঠি কিনে, তাৰপিছত নেক্সট ৰাতিপুৱাৰ পৰা মোৰ ফ্ৰেণ্ডছ এণ্ড চিষ্টাৰ আৰু দাদায়েও চবেই উইচ কৰিছে, মানে হোৱাটছআপত মেছেজ আহি আছে, ফোন আহি আছে, সেইকাৰণে ভাল লাগিছে। যিমানে হওক চবেই উইচ কৰিছে যিহেতুকে। ৰাতিপুৱা ফাৰ্ষ্ট ফোন কৰিছে মোৰ ভণ্টীয়ে, কুৰ্তাটো দিয়া ভণ্টিজনীয়ে ৰাতিপুৱা ফাৰ্ষ্ট ফোন কৰিছে মোক। তাৰপাছত নেক্সট ফোন কৰিছে মোৰ বেষ্ট ফ্ৰেণ্ড মধুৱে। তাৰপাছত আকৌ দাদাই ফোন কৰিলে, এনেকৈ ফোন আহি আছে। কিয় সোমামগৈ তাত। আৰু হোৱাটছআপতো কোনোবাই মেছেজ কৰি আছে, ফ্ৰেণ্ড কিছুমানে মেছেজ কৰি আছে। সেয়াই আৰু যোৱাবাৰ মোৰ আগৰ স্কুলৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে তাই উইচ কৰিছিল মোক, তেতিয়া আমাৰ মোবাইলটো বেয়া হৈ আছিল, সেইবাবে চাব পৰা নাছিলোঁ। মোবাইলটো পেলাই দিছা দেখিছানে, দুষ্ট কৰি থাকা খালি। আৰু যেতিয়া মই চাইছোঁ তেতিয়া বহুত দিনৰ পিছতহে মই মেছেজটো দেখা পাইছোঁ, আৰু তাই তেতিয়া ঠেঙি গৈছোঁ। কিন্তু তাই এবাৰ চাগে পাহৰি গ'ল, বৰ দুষ্ট কৰি থকা দেই, তাই এবাৰ চাগে পাহৰি গ'ল, সেইটো কাৰণে মানে উইচ কৰা নাই। তাই যদি দেখা পায় ষ্টেটাছ তেন্তে নিশ্চয় তাইও উইচ কৰিব চাগে। যি কি নহওক আৰু ভাল লাগি আছে মনটো। আৰু মই মিছ'ৰ পৰা এখন সৰু মন্দিৰ হয় টেম্পল এটা অৰ্ডাৰ কৰিছিলোঁ মোৰ ইয়াতে ৰুমতে ৰাখিবৰ কাৰণে। যি কি নহওক ন, ভগৱানৰ অবিহনেনো কি আছে, ভগৱানকতো মানুহে পুজিবই লাগিব। সেইবাবে মানে মই আগতে এনেই ধূপ চুপ লগাই থাকোঁ, ডেইলি সন্ধিয়া জ্বলাওঁ, ৰাতিপুৱা জ্বলাওঁ, আৰু মই সেই থাপনা এখন অৰ্ডাৰ দিছিলোঁ। তাৰপিছত সেইটো কালি আহি গ'ল, ভাবিছিলোঁ মই লক্ষী পূজাৰ আগতে আহিব বুলি, কিন্তু নাহিলে। কালিহে আহিছে। আৰু সেইখন বলকচোন দেখাই দিওঁ, আৰু লগাইও দিলোঁ। ৰাতিপুৱা লক্ষী পূজা কৰা থাপনা ভাঙি কৰি লৈ ইয়াতে ধুনীয়াকৈ লগাই দিছোঁ এইখন। এয়া চাওক, এয়া ওপৰৰ ফালে এনেকৈ ধূপ চুপ তেল চেল সকলোবোৰ থৈ দিছোঁ। আৰু এয়া আৰু এটা ড্ৰয়াৰ আছে, এইটো ভাল লাগিছে। এইটোৰ দাম 389 লৈছিলে। ভাঙা চিঙা একো অহা নাই বাৰু, আৰু নতুনকৈ বনাই দিছে চাগে, কালাৰবোৰ কৰা হৈ আছে নতুনকৈ। তো বাৰ্থডে বুলি আৰু সেয়াই আৰু চবেই উইচ কৰিছে, সেইটোৱে বহুত। আৰু এটা এডভান্স গিফ্ট পালোঁ, কালিও এটা এডভান্স গিফ্ট পালোঁ। যি কি নহওক তেন্তে চাই থাকক ভিডিঅ'টো, পিছলৈ কি হয় কি নহয়। এতিয়া সন্ধিয়া সময়ত, আৰু আজি বাৰ্থডে বুলি পেলাই বোলে চাওমিন আনিছে, বন্ধাকবি কাটি থৈছে বোলে, চাওমিন বনাইছে দেই, নিজে বনাব বোলে, নিজে বনাই খুৱাব বোলে, নিজে বনাই মোক খুৱাব চাওমিন। মই আনিব দিছিলোঁ পানী পুৰি, কিন্তু তুমি পানী পুৰি নানিলা হয়। আজি বেপাৰীয়ে নাহেনে, আৰু এফালে মই চাকি জ্বলাই থৈ দিছোঁ চাওক। এইখিনিত যি কি নহওক থাপনাখন থকাৰ কাৰণে ভাল লাগি আছে হয়নে? কামুৰিনে এইটো হাই কৰি দিয়াচোন, আমি চাউ খাম কৈ দিয়া, পানী পুৰি খাওঁ কৈ দিয়া, পানী নহয় পানী পুৰি খাওঁ, মই ভাল পাওঁ পানী পুৰিটো, পানী পুনি ন, পানী পুনি খাওঁ। তো চাওমিনখিনি বনাই হৈ লওক, আমি তাৰপিছত খাম, আৰু খাই দেখাই থাকিম হয় নে নহয় ধুনু? পাপাই বনোৱা চাউ খাম, আৰু দেখাই থাকিম হয় নে নহয়? খাবলৈ ন বেটা, হয় চাওমিন খাব ৰেডি হৈ গ'ল হয়।
এইয়া চাওমিন ৰেডি কিয়া খাবা জেমছ খাইছা কচোন চাওঁ এইটো জেমছ এইয়া চাওমিন চাওমিন খাম এতিয়া আমি চাওমিন খাওঁ চাওমিন চাওমিন হাও খাম চাওমিন খাম চাওমিন আর চাওমিন এয়া দে কোনি আছে samosra didi কোনটো লাগিব আইটো ডাঙৰ লাগিব দাদা কোনটো লাগিব ৰবা ৰবা ঠাণ্ডা হ'ব ৰবা কি গৰম হৈ আছে পিয়াজ হ'ব এইখিনি ধুনো ভাগ হয় দে ভইলো চপাই দে ল তুমি এই মিক্স কৰিলা নাই এই দে ওটা ভাগ খালা কি খালা জেমছ খাইছা চিলি সসটা আনিব লাগিব মই কাটিলো মই হেৰি কৰিলো চাহে ৰুটিকে ধোঁৱা ধোঁৱা হৈ গৈছে নাই কেনেকৈ খাইছা টেষ্টি নে বেটা হাতত নাখাইছা হাতে নাখাইছো যি কোৱা চকু ধুইছে পিঁয়াজে এয়া আমি দুটা একেলগে খাইছোঁ আৰু বেটা বেলেগকৈ খাইছে ই অকণ মমক দি দিছে হয় ধুনুকো দি দিছে মমক পাপা মা ইয়াতে খাইছে ধুনু তাতে খাইছে হয় তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব চকু মেলিব পৰা নাই একদম চকু পানী আহি গৈছে গৈ বাই বাই বেটা বাই বাই দিয়া Bye bye.